Hey guys, welcome back to the channel. বন্ধু বান্ধৱসকল আজি আপোনালোকৰ মাজত আকৌ এটা জব ৰিলেটেড ভিডিঅ' এটা লৈ আহিছোঁ মই। তো বেছি পলম নকৰি আমি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱসকল পোষ্টটো হৈছে আমাৰ NF ৰেলৱেৰ পৰা এটা পোষ্ট ওলাইছে আৰু পোষ্টটো এটা কথা মই আপোনালোকক কৈ দিওঁ, এই পোষ্টটোত যিসকল মানুহে চাকৰি পাব সেই মানুহসকলক আমাৰ অসমৰ ভিতৰতে আৰু কৰ্মসংস্থাপন কৰা হ'ব। অৰ্থাৎ আমাৰ অসমৰ ভিতৰতে থিতাপি দিব আৰু সিহঁতক কিন্তু এটা কথা, কিন্তু এই পোষ্টটো কোনো বেলেগ পোষ্ট নহয়। এই পোষ্টটো হৈছে মেকানিক, ফিটাৰ এনেকুৱা ধৰণৰ পোষ্ট হয়। তো মই এডুকেশ্যন কোৱালিফিকেশ্যনটো কৈ দিছোঁ। মই এডুকেশ্যন কোৱালিফিকেশ্যন হৈছে 10 পাছ উইথ NC-VT অৰ SC-VTৰ পৰা ITI পাছ কৰিব লাগিব। তো আপোনালোকে নিশ্চয় গম পাইছে, NC-VT বা SC-VTৰ পৰা ITI পাছ উইথ 10 পাছ লাগিব। তো যাৰ ITI আছে তেওঁলোকে নিশ্চয় এপ্লাই কৰিব পাৰে, যাৰ ITI নাই হয়তো তেওঁলোকে এপ্লাই কৰিব নোৱাৰিব পাৰে। তো আমাৰ অসমতে বহুতকেইটা পোষ্টে ওলাইছে। পোষ্টৰ সংখ্যা আছে 4329টা। তো বহুতখিনি পোষ্ট আছে আমাৰ অসমৰ ভিতৰতে, যিহেতু যাৰ ITI আছে তেওঁলোকে নিশ্চয় এপ্লাই কৰি দিয়ক। আৰু যাৰ ITI নাই, আমাৰতো কৰিব নোৱাৰে, আমাৰ ITI নাই বৰ্তমান যিহেতু। তো এইখিনিয়ে। যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ লাইক এটা কৰিব, শ্বেয়াৰ কৰিব আৰু শেষত চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।